মিডিয়া বা সোশ্যাল মিডিয়াত দেখিছিলোঁ আহি পেলাই ইয়াতে কিমান প্ৰলয়ংকাৰী এটা বান হৈছে আমি নিজে চকুৰে দেখা পালোঁ। গতিকে আমাৰ সমবেদনা বান পীড়িত যিখিনি জনতা আছে তেখেতসকলৰ লগত থাকে। আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল কোকৰাঝাৰৰ হেডকোৱাৰ্টাৰ যে আমাৰ পাৰ্টিত আমি ইয়াতে আহিছোঁ। আমাৰ দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে আমাক পঠাইছে। গতিকে আমি এতিয়া ফ্লাড এছেছমেণ্ট কৰি আমি যাম। আমি অলপখিনি ইয়াতে ৰিলিফ যিখিনি ইমিডিয়েট ৰিলিফ দিব পাৰোঁ সেইখিনি দিছোঁ। তাৰ উপৰঞ্চি আমি কি কৰিব পৰা যায় পিছত এইটো বানৰ যি ৰিকভাৰী বা ৰিহাবিলিটেশ্যনৰ কাৰণে কি কৰিব পৰা যায় আমাৰ দলৰ পৰা আমি কৰিম। আমাৰ দলৰ 3জন MP আছে। MPৰ যিখিনি আমাৰ কিবা আছে ফাণ্ড আছে সেইটোৰ পৰাও আমি কেনেকৈ পাব্লিকক সহায় কৰিব পাৰোঁ এইটো চাম। আমাৰ পাৰ্টি তৰফৰ পৰাও যিখিনি আমি কৰিব পাৰোঁ এইটো আমি কৰিম। গতিকে এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ এছেছমেণ্ট আমি কৰিছোঁ আৰু ইয়াৰ পিছত আমি শিৱসাগৰত যাম। শিৱসাগৰত যায়ো তাতে এছেছমেণ্ট কৰিম, অলপ ৰিলিফো দিম আমি। ইয়াৰ পিছত অহাকালি বা পৰহিৰ পৰা আমি ৰিয়েল যিখিনি আমাৰ ফ্লাড ৰেছপন্স আৰু ৰিকভাৰীৰ কাৰণে কাম কৰিব লাগে সেইটো আমি কৰিম। পাৰ্টিৰ নামটো